Welcome to Runjun Kitchens and Vlogs. আজি মই আপোনালোকৰ ওচৰলৈ বহু দিনৰ মূৰত আহিছোঁ। এটা সিম্পল ৰেচিপি লৈ আহিছোঁ। মোৰ বৰজনা এজন মাজতে ঢুকালে, সো মই অকণমান বিজি হৈ থাকিবলগীয়া হ'ল। তাৰ বাবে মই একো নতুন ৰেচিপি আপোনালোকৰ ওচৰত আপলোড কৰিব পৰা নাছিলোঁ। গতিকে আজি মই এটা সাধাৰণ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক সকলোৱে হয়তো চটপটি বুলি এটা জিকাৰ নিচিনাই বস্তু আছে, চিনি পায়। দেখিবলৈ জিকাতকৈ অকণমান ছুটি হয়। মই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিবলৈ এনেকুৱা হয়, জিকাৰ নিচিনাই দেখিবলৈ, কিন্তু জিকাতকৈ বেছি মিঠা হয়। জিকাত আমি জেনেৰেলি বিলাহী দি খাব পাৰোঁ, কিন্তু এই চটপটিত আমি বিলাহী দিলে ইমান ভাল নালাগিব। এই চটপটিটো মই আজি আপোনালোকক মাছেৰে বনাই দেখুৱাম। খুব সুন্দৰ লাগে খাই। গতিকে ফ্ৰেণ্ডছ, আপোনালোকেও এনেদৰে ঘৰত বনাই খাই চাবচোন। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব, আৰু ভাল পালে নিশ্চয় লাইক এটা কৰিব বুলি আশা কৰিছোঁ। এতিয়া আহকচোন, মই ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ গৈছোঁ। এয়া মই ইয়াতে দেখুৱাইছোঁ চটপটি মই এনেকৈ কাটি লৈছোঁ। চটপটি অকণমান আপোনালোকে বেছিকৈ ল'ব, যিহেতু বনালে একেবাৰে কম হৈ যায় বস্তুটো। গতিকে মই ইয়াতে কমেও 7-8টামান কাটি লৈছোঁ। আৰু এয়া লৈছোঁ আপোনাৰ আদা নহৰু অকণমান খুন্দি লৈছোঁ। এয়া পিঁয়াজ 2টা ডাঙৰকৈ লৈছোঁ, আৰু এয়া কেঁচা জলকীয়া লৈছোঁ, আৰু এয়া ডাঙৰকৈ আলু লৈছোঁ। এইখিনি বস্তু ইউজ কৰিম। আৰু মই ইয়াতে দেখুৱাইছোঁ মাছ 3 পিচ, ডাঙৰ ডাঙৰ মাছ 3 পিচ লৈছোঁ। আপোনালোকে যিকোনো মাছ ল'ব পাৰে। মই এয়া বাহু মাছ লৈছোঁ। গতিকে ফ্ৰেণ্ডছ, ব'লকচোন, মই ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ গৈছোঁ। এয়া মই গেছত কেৰাহী এটা বহাই দিছোঁ, আৰু মই অলৰেডি তেল দিছোঁৱেই। এই মই মাষ্টাৰ্ড অইল ইউজ কৰিছোঁ। আপোনালোকেও মাষ্টাৰ্ড অইলেই ইউজ কৰিব, কাৰণ এই ৰেচিপিটোত মাষ্টাৰ্ড অইলেই বেছি ভাল লাগে। এতিয়া মই ইয়াতে মাছকেইডোখৰ খুব সুন্দৰকৈ ৰঙাকৈ ভাজি ল'ম। এয়া মাছখিনি খুব সুন্দৰকৈ ভজা হৈছে প্ৰায়। এয়া ৰঙা হৈ গৈছে খুব ধুনীয়াকৈ। এনেকৈ আপোনালোকে খুব ধুনীয়াকৈ ভাজি ল'ব। মাছটো ভালদৰে ভাজিলেহে তৰকাৰীখন সোৱাদ হয়। এতিয়া মই এই মাছকেইডোখৰ নমাই দিম। এতিয়া মই মাছখিনি নমাই ল'লোঁ। কেৰাহীত তেল আছেই, গতিকে তেল এতিয়া এড নকৰোঁ। এতিয়া মই ইয়াতে আলুখিনি কাটি লৈছিলোঁ যে, আলুখিনি অকণমান ৰঙচুৱাকৈ ভাজি লওঁ। এয়া আলুখিনি ৰঙা ৰঙা হৈছে অকণমান। এতিয়া মই নমাই থ'ম। এনেকৈ আপোনালোকে আলুখিনি অকণমান আগতে তেলত ভাজি ল'ব, তেতিয়া খুব সুন্দৰ হয় খাবলৈ। এয়া মই আলুখিনি নমাই ল'লোঁ। এতিয়া মই ভিডিঅ'টোৰ নেক্সট ষ্টেপটো আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া খুব সুন্দৰকৈ এই তৰকাৰীখন বনাব পাৰিব। এতিয়া মই ইয়াতে গোটা জিৰা কেইটামান ফোৰণ দি দিছোঁ। এই কেঁচা জলকীয়া 2টাও দি দিলোঁ, আৰু এই পিঁয়াজটো দি দিলোঁ। এতিয়া এই পিঁয়াজখিনি অলপমান ৰঙচুৱাকৈ ভাজিব লাগিব। ফ্লেমটো আপোনালোকে হাই কৰি থ'ব। এই পিঁয়াজখিনি অকণমান ৰঙচুৱা যেন হ'লেই এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিম। এই আদা নহৰু পেষ্টখিনি দিও মই অকণমান ভাজিব লাগিব, কিয়নো আদা নহৰু অকণমান কেঁচা গুণ এটা থাকে। গতিকে সেই কথাবিলাকলৈ আপোনালোকে খুব মন দিব, তেতিয়া আঞ্জাখন খাবলৈ খুব সুন্দৰ হয়। এয়া ইয়াৰ কেঁচা গুণটো প্ৰায় নাইকিয়া হৈয়ে গৈছে। এয়া ৰঙচুৱা হৈছে আপোনাৰ। এতিয়া মই ইয়াতে হালধি দি দিম। হালধি তেলত দিলে খুব ধুনীয়া হয় কালাৰটো। এতিয়া মই ইয়াতে এই চটপটিখিনি দি দিম। এই চটপটি বোলা পাচলিবিধ উজনি অসমত বেছিকৈ পায়। নামনি অসমৰ ফালে অকণমান বজাৰত কমকৈ দেখিবলৈ পোৱা যায়, কিন্তু খাই খুব ভাল লাগে। এইখিনি এতিয়া মই খুব সুন্দৰকৈ ভাজিব লাগিব। এয়া চটপটিখিনিও অলপ প্ৰায় ভজা হৈ গৈছে।
এতিয়া মই ইয়াতে নিমখ দি দিম। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব আৰু লগতে মই আলুখিনি দি দিছোঁ। এই আলু আৰু চটপটিখিনিও মই খুব ধুনীয়াকৈ মিক্স কৰি লওঁ। মিক্স কৰি পেলাই খুব সুন্দৰকৈ ভাজিব লাগিব। তেতিয়া নিমখ খুব ধুনীয়াকৈ মিক্স হৈ যাব। এয়া আলু আৰু চটপটিখিনি দিয়াৰ পিছত মই খুব ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াতে এটা মছলা দিম। সেই মছলাটো মই আপোনালোকক আগতেও মোৰ ৰেচিপিসমূহত দেখুৱাই আহিছোঁ। এয়া মই ইয়াতে জিৰা গুড়ি, গোটা জিৰা, তাৰপিছত গোটা জালুক, তাৰপিছত ইলাচি, লং, দালচেনি এনেকৈ মই গোটাকৈ শুকান কেৰাহীত ভাজি লওঁ। ভাজি লৈ পেলাই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লওঁ। এই মছলাটো মই মোৰ ৰেচিপিসমূহত ইউজ কৰাটো আপোনালোকক দেখুৱাই আহিছোঁ আৰু খুব ভাল হয় এই মছলাটো দিবলৈ, খাবলৈ। বজাৰত পোৱা গুড়ি মছলা খোৱাতকৈ এনেকুৱা মছলাবিলাক আমি বনাই যদি ঘৰতে লওঁ তেতিয়া আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী হয়। গতিকে মই এই মছলাটো মই ব্যৱহাৰ কৰিছোঁ আৰু আঞ্জাখন খুব ধুনীয়া হয় খাবলৈ। গতিকে আপোনালোকে এনেদৰে মছলা এটা ঘৰত বনাই ল'বচোন। এইখিনি প্ৰায় ভজা হৈয়ে গৈছে। এতিয়া মই ইয়াতে পানী দিব পৰা হৈ গৈছে। পানীটো আপোনালোকে বহুত বেছি নিদিব, কিয়নো বহুত বেছি পাতল হ'লে খাবলৈ ভাল নালাগিব। ঘন পাতলটো আপোনালোকে নিজৰ পচন্দ অনুযায়ী ৰাখি থৈ দিব। এয়া মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। ইয়াতে গৰম পানী ডাঙৰ গিলাচেৰে দেখুৱাইছোঁ। এই গিলাচেৰে এগিলাচ দি দিছোঁ। অকণমান উতলিবলৈ দিছোঁ। ফ্লেমটো হাই কৰি দিছোঁ। তাৰপিছত মই মাছখিনি দি দিম। এয়া মই পানী দিয়াৰ পিছত এয়া উতলিছে। এতিয়া মই ইয়াতে মাছকেইডোখৰ দি দিম আৰু এই মাছখিনি দিয়াৰ পিছত মই 10 মিনিট নহ'লেও 5-6 মিনিটমান মই হাই ফ্লেমত আঞ্জাখন উতলিবলৈ দিম। এয়া আঞ্জাখিনি খুব সুন্দৰকৈ উতলিছে। মই মাছ দিয়াৰ পিছত এগিলাচ আৰু অলপমান পানী দিছিলোঁ। এয়া চাওক কি সুন্দৰ স্মেল ওলাইছে, খুব ধুনীয়া হয় খাবলৈ। এতিয়া মই প্ৰায় নমাই দিব পৰা হৈছে। এনেদৰে একেবাৰে মই ঘৰুৱাভাৱে বনাইছোঁ। আজিকালি সকলো মানুহে হেল্থ কনচিয়াছ। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে এনেদৰে বনাই খাবচোন, খুবেই ভাল পাব খাই পেলাই। এতিয়া মই অকণমান এই আলুবোৰ সিদ্ধ হৈছেই। এয়া খুব ধুনীয়াকৈ সিদ্ধ হৈছে। এতিয়া মই অকণমান, ইমান সময় মই ঢাকনি দিয়া নাছিলোঁ, উতলিবলৈ দিছিলোঁ। এতিয়া মই অকণমান ঢাকনি লগাই দিছোঁ আৰু ফ্লেমটো অকণমান মিডিয়াম কৰি দিছোঁ। এয়া মই এতিয়া চেক কৰিম। এয়া চাওক কিমান ধুনীয়া হৈছে। জিৰা আৰু জালুক দিছোঁ কাৰণে খুব ধুনীয়া হৈছে গোন্ধটো। এতিয়া মই অলমষ্ট আঞ্জাখন হৈছে। এতিয়া মই নমাই দিম। এয়া আপোনালোকৰ গৰম গৰম চটপটিৰ সৈতে মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া ছাৰ্ভ কৰিব পৰা হৈ গৈছে। গতিকে ফ্ৰেণ্ডছ, আপোনালোকেও এনেদৰে বনাই খাই চাওকচোন আৰু খাই কেনে পালে আপোনালোকৰ অনুভৱ ৰুণজুন কিটচেনৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ ফ্ৰেণ্ডছ, পুনৰ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।